আজি আপোনালোকক দেখাম 40/12 ব্ৰইলাৰ ফাৰ্ম এখন খুলিবলৈ কিমান টকাৰ প্ৰয়োজন হয় আৰু কেনে ধৰণৰ আপোনালোকে ঘৰটো সাজিব। এইটো হৈছে মোৰ আপোনাৰ 12/40 ফুটৰ ব্ৰইলাৰ ঘৰ আৰু মই আপোনাৰ এনেকৈ 5-4 ফুট আপোনালোকৰ বেৰা দিছোঁ, তাৰ ওপৰত এনেকৈ ফেন্সিং দিছোঁ আৰু মই এনেকৈ আপোনালোকৰ টকোপাত দিছোঁ। এইটো আপোনাৰ অতিকমেও খৰচ হয় আপোনাৰ 30,000 মান খৰচ হ'ব 40/12 ঘৰটোত। আৰু এনেকৈ মই আপোনালোকৰ কিনাই ত্ৰিপাল বান্ধি দিছোঁ। এই ত্ৰিপালটো আপুনি এই ছট ঢালাই দিয়া তেনেকৈ সেই পলিচিনটো হয় আপোনালোকৰ। আমাৰ বাৰু মাৰ্ঘেৰিটাত 120 টকা কিলো, আপোনালোকৰ ঠাই ভেদে ভেদে বেলেগ হ'ব ৰেটটো। এইটো আপোনালোকে আনি কেনে ধুনীয়াকৈ চাৰিওফালে মেৰিয়াই দিব পাৰিব। এই চাওক ঘৰটো মোৰ, আপোনালোকক ভিতৰৰ ডোখৰো দেখাম কেনেকৈ কৰিছোঁ। এইটো মোৰ ঘৰটো। আপোনালোকে ৰ'দ পৰা জেগাত ল'ব ঘৰটো। আৰু মই আপোনালোকক ভিতৰৰ ডোখৰ দেখাই আছোঁ এতিয়া কেনেকৈ কৰিব। ভিতৰত মোৰ ব্ৰইলাৰ আছে, এইখিনি খেলি আছে। এইখিনি আপোনাৰ আজি প্ৰায় 10 দিন হৈছে আৰু ইয়াত সৰুখিনি আছে। এনেকৈ যিহেতু ঠাণ্ডা দিন, আপোনালোকে এতিয়া এনেকৈ গৰম ভাৱ দিব লাগিব টেম্পাৰেচাৰ। খাই শুই আছে ইহঁতে। এয়া মোৰ সৰু ঘৰটো আৰু বেৰখন এই চাওক, মই ইমানটো দিছোঁ। তাৰপিছত এনেকৈ ফেন্সিং কাটি দিছোঁ। প্ৰায় আপোনাৰ 30,000-35,000 টকা খৰচ হ'ব। আৰু আপোনালোকৰ ঘৰত যদি বাঁহ বেত থাকে, অকল যদি হাজিৰা লগাবলৈ বিচাৰে তেন্তে আপোনালোকৰ 15,000 মানতে হৈ যাব। যদি বাঁহ পাত বা খেৰ আপোনালোকে কিহেৰে তৈয়াৰ কৰে যদি থাকে, ধুনীয়াকৈ এনেকৈ গাঁঠি দিব পাৰে আপোনালোকে। মই পাত দিছোঁ, আমাৰ ইয়াত পাত যিহেতু ঘৰৰে আছিলে সেইকাৰণে। এনেই আপোনাৰ এৰাউণ্ড আপোনাৰ 30,000 এটা খৰচ হয় আৰু। এয়া মোৰ সৰু ফাৰ্মখন। ধন্যবাদ।